Hello students, আজি মোৰ ভিডিওটো হ'ব ৰিলেশন অফ ফাংশন পাৰ্ট 2 আৰু যদি তোমালোকে ৰিলেশন ফাংশন পাৰ্ট 1 ভিডিওটো চোৱা নাই তেতিয়াহলে মই ডেসক্ৰিপশনত লিংকটো দি দিম তোমালোকে চাই লবা আৰু আজি মেইনলি ডিল কৰিম আমি ইকুইভ্যালেন্স ৰিলেশনৰ ওপৰত আৰু কিছুমান এক্সাম্পল লম সেইবিলাক আমি প্ৰুভ কৰি চাম ইকুইভ্যালেন্স ৰিলেশন হয় নে নহয় ঠিক আছে সেইদিনা লাষ্টত কৈছিলো যে ৰিলেশন এটা ইকুইভ্যালেন্স ৰিলেশন হ'বলৈ হলে আমাৰ তিনিটা হ'ব লাগিব যে হেতু ৰিফ্লেক্সিভ হ'ব লাগিব সিমেট্ৰিক হ'ব লাগিব अलग ट्रांजिटिव हो লাগিব হল এতিয়া অলপ কৈ দিছো যে ৰিফ্লেক্স হ'বলৈ কি লাগিব for any for all a belongs to the set capital A if a comma a belongs to R then R is called reflexive next हम symmetric part और এটা एग्जांपल ন reflexive Suppose A এটা সেট ললো মই এলিমেন্ট ললো 1 2 and 3 হল এতিয়া A এর ওপৰত থকা রিফ্লেক্সিভ রিলেশনটো কেনেকুৱা হ'ব যদি মই চাও all A, for all মন কৰিবা for all A belongs to the set A it is 1 2 3 প্ৰত্যেকৰ কাৰণে কি হ'ব লাগিব নিজে হে এলিমেন্টটো নিজৰ লগতে ৰিলেশন গঠন কৰিব লাগিব that is যদি চাও R या কি হ'ব লাগিব 1 1 2 2 3 a ৰিলেশনটো হল a ৰিলেশনটো কি হ'ব আমাৰ ৰিফ্লেক্সিভ ৰিলেশন বুলি কোৱা হ'ব যদি ইয়াৰ কোনবা এটা মিসিং হৈ থাকে তেতিয়া হলে সেই ৰিলেশনটো ৰিফ্লেক্সিভ ৰিলেশন নহব ঠিক আছে সাপোজ হৈ 2 2 নাই তেতিয়া হলে ই ৰিফ্লেক্সিভ নহব আৰু এটা কৈ দিছো যদি ইয়াৰ লগত আৰু বেলেগ এলিমেন্ট থাকিব পাৰে মই যদি কম 1 3 আছে যেনিবা তেতিয়া হলে হ'ব কিয়নো আমাৰ ইয়াৰ কাৰণে এসেনশিয়াল কোনটো a, a belongs to R it is 1 1 2 2 3 3 এগিলা চালে হৈ গল ৰিফ্লেক্সিভৰ কাৰণে ঠিক আছে নেক্সট আমি যাও সিমেট্ৰিকৰ কাৰণে যাও সিমেট্ৰিকৰ কাৰণে ইয়াত কৈছে কি for all a belongs to A আছে এতিয়া মই লম for any A belongs to the capital A for any A comma B belongs to the set capital A suppose মই যদি ধৰি লওঁ A comma B belongs to R this implies that B comma A also belongs to R হ'ব লাগিব তেতিয়া হলে কি হ'ব ৰিলেশনটো সিমেট্ৰিক ৰিলেশন বুলি কোৱা হ'ব एग्जांपल একটা एग्जांपल লৈছো মই suppose যদি মই লওঁ A equal to লৈছো মই 1 2 3 তেতিয়া হলে R ৰিলেশন কেনেকা হলে সিমেট্ৰিক হ'ব লাগিব suppose মই ধৰিছো যে 1 2 to R আছে 1 2 অৰ্ডাৰ পেয়াৰটো ৰিলেশন R আছে তেতিয়া হলে সিমেট্ৰিক হ'বলৈ হলে কি লাগিব 2 1 also belongs to R হ'ব লাগিব তেতিয়া হলে এই ৰিলেশনটো সিমেট্ৰিক ৰিলেশন হ'ব নেক্সট আহিলে আমাৰ ট্ৰানজিটিভ একেটা বস্তুৱে for any A, B, C belongs to the set capital A if A, B belongs to R and B, C belongs to R this implies that A, C also belongs to R অর্থাৎ A, B belongs to R আৰু B, C belongs to R হলে A, C অর্থাৎ ইয়াৰ ফার্স্ট এলিমেন্টটো আৰু ইয়াৰ সেকেন্ড এলিমেন্টটো A, C ইয়াত A আৰু ইয়াত C belongs to R যদি হয় তেতিয়া হলে এই ৰিলেশনটো কি বুলি কব ট্ৰানজিটিভ ৰিলেশন বুলি কোৱা হ'ব সাপোজ মই এটা एग्जांपल লম এটা एग्जांपल লৈছো A 1 2 3 তেতিয়া হলে মই ধৰিলো 1 2 belongs to R 1 2 belongs to R ঠিক আছে তেতিয়া হলে মই আৰু এটা লৈছো 2 3 belongs to R লৈছো তেতিয়া হলে ইয়াৰ ফার্স্ট এলিমেন্ট কোনটো 1 1 2 2 3 2 2 মিলিব লাগিব তেতিয়া হলে 1 3 কত থাকিব লাগিব 1 3 should also belongs to R হলে ট্ৰানজিটিভ ৰিলেশন বুলি কোৱা হ'ব ঠিক আছে আৰু প্ৰত্যেক এলিমেন্টৰ কাৰণে খালি লাগিব কি for any A, B, C ঠিক আছে কিন্তু আমাৰ ৰিফ্লেক্সিভৰ কাৰণে আছে কম্পালসৰি for all A belongs to capital A আছে
এতিয়া এটা এক্সাম্পল লওঁ এক্সাম্পল আমাক দিয়া আছে আমাৰ এক্সাৰসাইজ 1.1 আৰু চেক কৰিবলৈ কৈছে ৰিফ্লেক্সিভিটি সিমেট্ৰি আৰু ট্ৰেনজিটিভিটি এই তিনিটা বস্তু চেক কৰিব লাগে যে ৰিফ্লেক্সিভ হয় নহয় সিমেট্ৰিক হয় নহয় আৰু ট্ৰেনজিটিভ হয় নহয় আমাক সেটটো দিয়া আছে a 1 2 3 up to 14 that is natural numbers up to 14 and relation is given as x y such that 3x minus y is equal to 0 এতিয়া চেক কৰিব লাগে আমাৰ ৰিফ্লেক্সিভিটি সিমেট্ৰি আৰু ট্ৰেনজিটিভিটি এতিয়া ফাৰ্স্ট আমি চেক কৰিবলৈ হলে মই এটা কথা কৈ দিছো যে যেতিয়া আমাৰ ট্ৰু হয় that is ৰিফ্লেক্সিভ যদি হয় তেতিয়া হলে আমি এক্সাম্পল দেখাই কৰিলে নহব যে আমি চেক কৰিব লাগিব যে ইয়াৰ ই ৰিফ্লেক্সিভ যদি দেখাবলৈ হয় তেতিয়া হলে আমাৰ প্ৰত্যেকটো এলিমেন্ট a, a belongs to r হ'ব লাগিব যাতে for all a belongs to capital A ঠিক আছে আৰু যদি আমাৰ ৰিফ্লেক্সিভ নোহোৱা দেখাবলৈ যাওঁ তেতিয়া হলে আমি এটা কাউন্টাৰ এক্সাম্পল দিলে হৈ যাব যে জিটুৱে ৰুলটো ব্ৰেক কৰিছে তেনেকুৱা এটা এক্সাম্পল দিলে আমাৰ ৰিফ্লেক্সিভ নোহোৱাটো বুজাই যাব ঠিক আছে ফাৰ্স্ট মাছ আমাৰ ৰিফ্লেক্সিভিটি হয় ৰিফ্লেক্সিভ হয় নহয় ঠিক আছে প্ৰথমতে আমি কি কৰিব লাগিব প্ৰথমতে আমাৰ যেটো ৰিলেচন দিয়া আছে r এই r টোৰ পৰা আমি r মানে সেটটো কেনেকুৱা হ'ব তাক আমি উলিয়াই ল'ব লাগিব ৰিলেচনটো বা ৰিলেচনটো কি কি এলিমেন্ট থাকিব হেটা উলিয়াই ল'ব লাগিব সো আমাৰ দিয়া আছে কি ফাৰ্স্ট যে আমাৰ ৰিলেচন দিয়া আছে x, y such that 3x minus y equal to 0 মই কি আৰু সিম্পলি কৰিছা 3x minus y equal to 0 3x minus y is equal to 0 কইলে কিমান পাম 3x equal to y পাম নে বাৰু that is কিমান পাম y equal to 3x ঠিক আছে মানে x আৰু y এনেকুৱা বিলাক এলিমেন্ট হ'ব যিটোৱে a টো কন্ডিশন স্যাটিসফাই কৰে যে y equal to 3x ঠিক আছে তে মই লং x যদি 1 লং x যদি 1 লং কিমান হ'ব লাগিব y কিমান হ'ব 3 into 1 this 3 1,3 যদি 2 লং কিমান হ'বগে 2 3 যা 6 মই যদি 3 লং 3 3 যা 9 যদি 4 লং 4 হলে কিমান হ'বগে 4 যা 12 5 হলে কিমান হ'বগে 15 5 to 15 so 15 টা আমাৰ ইয়াত নাই গতিকে আমাৰ এলিমেন্ট কিটা ইয়ালৈকে আহিব যে 4,12 লৈকে আহিব ঠিক আছে এতিয়া এই ৰিলেচনটো পৰা চাব লাগিব ই ৰিফ্লেক্সিভ হয় নহয় সিমেট্ৰিক হয় নহয় আৰু ট্ৰেনজিটিভ হয় নহয় ফাৰ্স্ট মই চাও ৰিফ্লেক্সিভ কাৰণ চাও ৰিফ্লেক্সিভ চাবলৈ হলে আমাৰ কি হ'ব লাগিব 1,1 2,2 3,3 14,14 13,13 9,9 10,10 এইবিলাক এলিমেন্ট আৰু থাকিব লাগিব কিন্তু দেখিলে যে কি 1,1 নাই ইয়াত 2,2 নাই 3,3 নাই হল আমি তেতিয়া হলে কি কম পালো যে কাউন্টাৰ এক্সাম্পল দিলে হৈ যাব সিন্স আমি লিখিম তেনেকে সিন্স 1,1 2,2 are not belongs to R, therefore R is not reflexive. Next one is symmetry sum. Symmetry. Symmetry sum. Symmetry sum হলে কি হ'ব লাগিব 1,2 1,3 belongs to R হলে কি হ'ব লাগিব 3,1 belongs to R হ'ব লাগিব আছে নেকি ইয়াত 1,3 আছে কিন্তু 3,1 R নাই মেইন অবজাৰ্ভ কৰিব তোমালোকে R ৰিলেচন যেটো উলিয়াই লৈছা তোমালোকে সেই ৰিলেচনটো চাই লোৱা ভালকৈ 1,3 belongs to R but 3,1 does not belongs to R therefore R is not symmetric লিখিম এনেকে since 1,3 belongs to R but 3,1 does not belongs to R therefore R is not symmetric next I have transitive চাও আমি next are transitive এতিয়া transitive চাবলৈ হলে কি হ'ব লাগিব 1,3 belongs to R 3,9 belongs to R কিন্তু 1,9 doesn't belongs to R গতিকে transitive নহয় R টো কি হ'ব কাৰণ হল চাম যে আমাৰ আসলে কি transitive কাৰণ 1,3 belongs to R 3,9 belongs to R কেলে চালো মই 1,3 আৰু 3,9 টো কেলে ললো সো আমন কৰিবা 1,3 3,9 সো ইয়াত 1 ৰ পৰা আৰম্ভ হৈছে 3 ঠিক হৈছে সো 3 আৰম্ভ কৰিছে আৰু এইটো এলিমেন্ট আছে সো মই এইটো এলিমেন্ট আৰু এইটো এলিমেন্টৰ কাৰণে কনসিডাৰ কৰিছো সো 1,3 belongs to R 3,9 belongs to R but
1,9 does not belongs to R. Therefore, R transitive নহয়. তে লিখিম কেনেকৈ আমাৰ since 1,3 belongs to R, 3,9 belongs to R, but 1,9 does not belongs to R. Therefore, R is not symmetric. Oh, sorry, not transitive. আমি আৰু এটা এক্সাম্পল লৈছো এক্সাৰসাইজ 1.1 or question number 1.3 হল আকৌ চেক কৰিব কৈছে ৰিফ্লেক্সিভ সিমেট্ৰিক আৰু টেনজিটিভ হল given set a is equal to 1, 2, 3, 4, 5, 6 and r is given as x, y such that y is divisible by x ঠিক আছে এতিয়া আমি চেক আমি প্ৰথমতে উলিয়াই চাম r ৰিলেশনটোৰ কাৰণে এলিমেন্টটা কি কি হ'ব সো ফাৰ্স্ট আমাৰ কাম হ'ব কি r ৰিলেশনটোৰ কাৰণে এলিমেন্টটা উলিয়াই ল'ব লাগিব সো y is divisible by x y is divisible by x কেতিয়া হ'ব মানে চাওঁচোন ফৰ এলিমেন্ট বিলাক x y দুই পৰা দুটা আমি কৰবা লাগিব from the set a so 1,1 1 is divisible by 1 so 1,1 আহিব 1,2 আহিব নে বৰ 1,2 that is 2 is divisible by 1 হয় নে 1 এ প্ৰত্যেক নম্বৰকে ডিভাইড হয় so 1 1 1 2 1 3 1 4 1 5 1 6 গোটেইটা নম্বৰে ইয়াত আহিব নেক্সট আমি চাওঁ 2 এলিমেন্টৰ কাৰণে চাওঁ 2,2 is 2 is divisible by 2 yes so 2,2 belongs to R next আহিব 2 3 have নেকি 3 is not divisible by 2 so 2,3 does not belongs to R next sum 2 4 হ'ব নাই 2 and 5 হ'ব নেকি নহয় তো 2 6 similarly 3 3 হ'ব 3 6 হ'ব and 4 4 5 5 and 6 6 মই এই গুটি অৰ্ডাৰ প্ৰাইখিনি উলিয়াই লম ঠিক আছে r ৰিলেশনৰ কাৰণে গুটি অৰ্ডাৰ প্ৰাইখিনি উলিয়াই লম যে r এলিমেন্টটা কেনেকুৱা হ'ব লাগিব বা এইখিনি এলিমেন্ট থাকিব ঠিক আছে এতিয়া আমি চেক কৰিব লাগিব ৰিফ্লেক্সিভ চেক কৰিব লাগিব সো ৰিফ্লেক্সিভ চেক কৰিবলৈ কি আছে আমাৰ ৰিফ্লেক্সিভিটি চেক কৰিবলৈ আমাৰ 1,1 2,2 3,3 4,4 5,5 6,6 গোটেইখিনি এলিমেন্ট r থাকিব লাগিব আছে বাৰু 1,1 আছে 2,2 আছে 3,3 4,4 5,5 6,6 কি দেখিলো এতিয়া আমি এনেকৈ লিখি দিলে নহব 1,1 2,2 3,3 গোটেইখিনি আছে বুলি আমি এটা ভালকৈ স্পষ্টভাৱে লিখি দিম কেনেকৈ লিখিম সমান কৰিবা for all এই সিম্বলটা যে for all দেই for all small a belongs to the set capital A a belongs to R হয়নে বাৰু 1 1 2 2 3 3 গোটেইখিনি কথা কৈ দিলে এটোৱে গতিকে কি পালো therefore R is reflexive next sound symmetric কাৰণে sound symmetric symmetricity কাৰণে sound symmetricity কাৰণে হ'লে কি হ'ব লাগিব যদি 1,1 আছে ঠিক আছে 1,2 আছে then 2,1 also belongs to R হ'ব লাগিব কিন্তু দেখিলো কি মই এটা পটকে চকুতে পৰি গল যে 1,2 belongs to R হৈছে কিন্তু 2,1 R belong কৰা নাই এটা লিখিম কেনেকৈ মই কৈছো যেতিয়া আমাৰ ৰিফ্লেক্সিভ সিমেট্ৰিক ট্ৰানজিটিভ হয় তেতিয়া হলে আমি এটা প্ৰমাণ কৰি দেখাব লাগিব যেতে মই কৈ দিলো এটো কিন্তু যেতিয়া ৰিফ্লেক্সিভ সিমেট্ৰিক ট্ৰানজিটিভ নহয় তেতিয়া হলে আমি এটা কাউন্টাৰ এক্সাম্পল দিলে হ'ব মই সেই কাউন্টাৰ এক্সাম্পল দিছো কেনেকৈ দেখিলো যে কি 1,2 belongs to R but 2,1 does not belongs to R হেতুকে লিখি দিম এতিয়া মই সিমেট্ৰিচিটি কাৰণে since 1,2 belongs to R but 2,1 does not belongs to R therefore R is not symmetric ঠিক আছে next sum transitive কাৰণে sum transitive হয় sum প্ৰথমতে sum 1,1 এটোটো আছে 1,1 আহিবই 1,2 আৰু 2 ৰে আৰম্ভ হোৱা এলিমেন্ট sum তে 2 ৰে আৰম্ভ হোৱা এলিমেন্ট কি আছে 2,2 it is 1,2 again ওলাই যাব ইয়াতে সো ইমান ই পৰিছে বেলেগৰ sum 1,2 and 2,4 হল মন কৰিব 1,2 2,4
2,4 হলে 1,4 থাকিবগে লাগিব সো 1,4 আছে নে বাৰু আছে নেক্সট চাম 1,3 চাইছো 1,3 3 আৰম্ভ হোৱা কি আছে 3,3 3,6 so 1,3 then 3,6 it is 1,6 also belongs to R আছে নে বাৰু next time 1,4 1,4 যদি হয় 4 এ আৰম্ভ হোৱা এলিমেন্ট পৰিছে আৰু 4,4 it is 1,4 1,4 1,4 belongs to R আছে next time 1,5 1,6 তেনেকে আছে গোটেইখিনিতে আছে তেতিয়াহ'লে আমি কি লিখিলো এটা কি কেনেকৈ লিখিম আমি since for all a b c or for any লিখিলে হ'ব for any a b c belongs to the set capital A if a b belongs to R b c belongs to R implies that a c belongs to R therefore R is transitive next our example লৈছে আমি 1.1 or question number 9 or 1 2 হল দেখাব লাগে R is equivalence relation আৰু a দিয়া আছে x belongs to z such that 0 less than equals to x less than 12 and R is given as a b such that absolute value of a minus b is multiple of 4 that is modulus of a minus b is multiple of 4 এতিয়া আমি দেখাব লাগে R is equivalence relation আমি পঢ়িছো অলৰেডি যে কি equivalence relation দেখাবলৈ হলে আমি reflexive দেখাব লাগিব symmetric দেখাব লাগিব আৰু transitive দেখাব লাগিব সো আমি প্ৰথমতে আমি চাম যে a সেটটো কি দিয়া আছে আমাক সেটটো দিয়া আছে a কি দিয়া আছে আমাৰ x belongs to z z means set of integers আৰু কেনেকুৱা ইন্টিজাৰ হ'ব লাগিব 0 less than equals to x less than equals to 12 এটা কি ইন্ডিকেট কৰিছে সে set of integers that is integers which are belongs to this region as 0 and 12 তেতিয়াহ'লে আমি ফাৰ্স্টতে আমি কাম কৰিব কি যে a সেট বুলি লম a সেট কি হ'ব তেতিয়াহ'লে আমাৰ 0 1 2 3 up to 12 লৈকে যাব ঠিক আছে নেক্সট আমাৰ r কি আছে a b such that a minus b is a multiple of 4 তেতিয়াহ'লে আমাৰ আমি চাম এতিয়া ৰিফ্লেক্সিভ কেনেকৈ দেখাম চাম ৰিফ্লেক্সিভ দেখাব হলে কি আছিল আমাৰ 0, a belongs to R হ'ব লাগিব so 0, 0 1, 1 2, 2 3, 3 up to 12, লৈকে R belong কৰে নাই আমি চেক কৰিব লাগিব কিন্তু যেহেতু আমাক দিঠা আছে ইকুইভ্যালেন্স ৰিলেশন দেখাব লাগে তেতিয়াহলে আমি কি কৰিম আমি since a minus b is multiple of 4 হ'ব লাগিব so 0 minus 0 বা 1 minus 1 equal to 0 2 minus 2 equal to 0 3 minus 3 equal to 0 so কি পালোগে 0, 0, 0 1, 1 2, 3 এই গোটেই বিলাক R belong কৰিছে চাম কেনেকৈ since a minus a is equal to 0 which is multiple of 4 therefore for all a belongs to the set capital A we get a belongs to R therefore R is reflexive ঠিক আছে নেক্সট দেখাম আমাৰ symmetry দেখাম যে আমি symmetry দেখাবলৈ হলে কি আছিল আমাৰ যদি a b belongs to R হয় তেতিয়াহলে b a also belongs to R হ'ব লাগিব তেতিয়াহলে মই চাম যে প্ৰথমতে আমি এজিউম কৰি লম let a b belongs to R ঠিক আছে এটা কি ইমপ্লাই কৰিছে implies that absolute value of a minus b is equal to 4k কেলে 4k বুলি কৈছো মই it is 4 into multiple of k 4 into constant the multiple of 4 দিয়া আছে গতিকে কি হ'ব আমাৰ a minus modulus of a minus b should be 4 into k এতিয়া মই যদি চাও a minus b is equal to 4k তেতিয়াহলে কি হ'ব আমাৰ আচ্ছা মই আমাৰ m টো কি হ'ব a b belongs to R হৈ লৈছো দেখাব লাগে যে b a also belongs to R তেতিয়াহলে b a মানে b টো আগলৈ আনিব লাগিব তেতিয়াহলে মই যদি চাও ইয়াত modulus of minus a minus b দিলে হ'ব নে বাৰু হ'ব একেটা ভ্যালু লাগিব 4k কাৰণ absolute value যদি নেগেটিভৰ কাৰণ থাকে আমাৰ কি হৈ যায় পজিটিভ হৈ যায় তেতিয়াহলে কি হ'ব এটো a minus b ৰ modulus দিলে হৈ যাব তেতিয়াহলে কি পালোগে আমাৰ ইয়াত b minus a is equal to 4k হল b minus a modulus of b minus a is equal to 4k পালোগে এতিয়া a ধৰ কি ইমপ্লাই কৰিছে
আমাক চোৱা দেখোন a minus b absolute value multiple of 4 হলে কি লিখিব পাৰো a, b belongs to r হয়গে তেতিয়াহলে b minus a modulus of b minus a equal to 4 কে আছে তাহলে কি পালো b, a also belongs to r. It is equal to therefore r is symmetry. আমি already r reflexive হয় symmetric হয় দেখালো আৰু দেখাব লাগিব কি আমাৰ transitive দেখাব লাগিব হল transitive কাৰণে কি আছে a, b belongs to r, b, c belongs to r হলে a, c also belongs to r বুলি দেখাব লাগিব তেতিয়াহলে আমি ধৰি লম যে let a, b belongs to r and b, c also belongs to r ঠিক আছে এতিয়া a minus b belongs to r হলে কি ইন্ডিকেট কৰিব a, b belongs to r হলে modulus of a minus b is equal to 4 multiple of 4 so কি হ'ব a modulus of a minus b is equal to 4 into something k1 এটা constant বুলি ধৰিছো মই হল and b, c belongs to r হেতু কি ইন্ডিকেট কৰিব modulus of b minus c is equal to 4 into k2 where k1 and k2 are some constant ঠিক আছে তেতিয়া হলে দেখাব লাগে কি আমাৰ a, b belongs to r, b, c belongs to r হলে দেখাবগে লাগে যে a, c ইয়াৰ ফাৰ্স্ট এলিমেন্ট আৰু ইয়াৰ সেকেন্ড এলিমেন্ট a, c belongs to r দেখাব লাগে তেতিয়া হলে মই যদি চাও এটো যদি মই ইকুৱেশ্যন 1 দিও এটো যদি ইকুৱেশ্যন 2 দিও কি হ'ব তেতিয়া 1 plus 2 কৰি চাওঁছো 1 plus 2 implies that modulus of a minus b plus modulus of b minus c is equal to 4 into k1 plus 4 into k2 এতিয়া যদি মই চাওঁ পজিটিভ ভ্যালু কনসিডাৰ কৰি চাওঁ তেতিয়া কি পাম আমাৰ a minus b plus b minus c is equal to 4 into k1 plus k2 মই 4 কমন লৈ আনিছো তাৰ পৰা ইয়াত থাকিলে কি প্লাস b minus b কেনসেল হৈ গলে modulus of a minus c is equal to 4 into k1 plus k2 কি দেখিলো a minus c is equal to multiples of 4 তেতিয়াহলে কি কৰিব এৰ ফাইল কি ইমপ্লাই কৰিব যে a, c belongs to r বুলি ইন্ডিকেট কৰিব ঠিক আছে তেতিয়াহলে কি দেখিলো r is transitive হয় therefore r is transitive আমি কি দেখিলো অলৰেডি r to reflexive হয় symmetric হয় transitive হয় গতিকে r to কি লিখিব পাৰি আমি এটা ইকুইভ্যালেন্স ৰিলেশন বুলি ক'ব পাৰিম ঠিক আছে